তো মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আহক মোৰ পাকঘৰলৈ, আৰু পাকঘৰ আজি মই কি বনাম আপোনালোকে দেখা পাব। তো আজি মই ফালামুগ বনাম, ফালামুগৰ দাইল বনাম। তো কি ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাব। সেয়া হ'ল বিলাহী, মই কাটি থোৱা পিঁয়াজ, সৰু সৰুকৈ কাটি থৈছোঁ পিঁয়াজ, আৰু এটা আছে নহৰু খুন্দা, আদা নাই, নহৰু খুন্দা আছে। তো নহৰু খুন্দা দিছোঁ, আৰু এফালে মোক ভিজাই থৈছিলোঁ, তাৰপিছত তাৰে বাকলিখিনি পেলাই দিলোঁ, থৈ পেলাই তো থৈ ধুনীয়াকৈ থৈ দিছোঁ। তো আপোনালোকে শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো আহক, এয়া হ'ল বাটাৰ মই বাটাৰেদি বনাম। তো মই বাটাৰ প্ৰথমতে মানে সেই কুকাৰত মই ফালামুগ দিছোঁ, তাৰে ওপৰত মই বাটাৰ দিম, তাৰে ওপৰত এতিয়া বিলাহী দিছোঁ, বিলাহী গোটেইখিনি দি দিছোঁ। বিলাহী মাত্ৰ মই দুটা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যেটা ব্যৱহাৰ কৰে কৰিব পাৰে। আৰু নহৰু খুন্দাখিনি দি দিছোঁ, আৰু লগত এতিয়া মই পিঁয়াজখিনি দি দিম, যিখিনি মই কাটি থৈ দিছোঁ সৰু সৰুকৈ। তো এতিয়া মই পিঁয়াজখিনি গোটেই দি আছোঁ, সোনকালে পিঁয়াজখিনি দিছোঁ। তাৰপিছত বাটাৰ 1 চামুচ লৈছোঁ, চামুচৰ ওলাবই নোখোজে, ইমান হেৰি হৈছে। তাৰপিছত মই যে সেইদিনাখন যে জলকীয়া ৰ'দত শুকাইছিলোঁ, মই এটা ভিডিঅ' দিছিলোঁ, তাৰপিছত টিফিনত ভৰাই থৈছিলোঁ, সেই জলকীয়াখিনি ইমান ধুনীয়াকৈ আছে, একো বেয়া হোৱা নাই। তো মই সেই জ্বালাত দিছোঁ এতিয়া, দুটা দিছোঁ, কাটি দিছোঁ। তো খাই বহুতেই টেষ্টি লাগিছিলে, যোনা মই খাইছোঁ বহুতেই টেষ্টি, মানে অভাৰ টেষ্টি হৈছে, মানে আমাৰ ঘৰত খাবলগীয়া মানুহ মানে বহুতেই টেষ্টি পাইছিলে। তো এইটো মোৰ কোম্পানীৰে ভিডিঅ', মই এডিট কৰাৰ হেলাতে, মোৰ নিজৰ হেলাত মই এডিট কৰা নাছিলোঁ, আৰু লগতে মানে ক'ব গ'লে এডিট কৰিব মনো যোৱা নাছিলে যিহেতু। তাৰপিছত মই এডিট কৰোঁ বুলি ভাবিলোঁ, আজি এডিটটো কৰোঁ, ভিডিঅ'টো কিমান জমা কৰি ৰাখিম। তাৰপিছত এডিট কৰিলোঁ, এডিট কৰি জলকীয়া দুটা আৰু ধুনীয়াকৈ ধুই ল'লোঁ, ধুই লৈ পেলাই ধুনীয়াকৈ জলকীয়াকেইটা কাটিলোঁ। তাৰপিছত কাটি দি দিছোঁ তাতে, আৰু লগতে জলকীয়া দুটা দিছোঁ, ফালি দিছোঁ, আৰু পানীৰ জোখ অনুসৰি দিছোঁ। আন্দাজমতে আপোনালোকে পানী দিব, যিমানখিনি আপোনালোকে পানী বিচাৰে সেইখিনি দিব, মই নিজৰ আন্দাজমতে দিছোঁ। আৰু লগত একদম মই বাচনটো থৈ দিলোঁ, পানীৰ বাচনটো, আৰু ঢাকনিখন ধুনীয়াকৈ মাৰি দিম। তাৰপিছত চিটি মাৰিম, চাৰিটা মাৰিব চিটি, তাৰপিছত হৈ যাব। চিটি মৰা হোৱাৰ পিছত এতিয়া মই নিমখ দিবই পাহৰি গৈছিলোঁ, ইমান মূৰ্খ ভিডিঅ' বনোৱাৰ ধান্দাত মই নিমখ দিবই পাহৰিছোঁ, নিমখ হালধি দিব পাৰিছোঁ। তাৰপিছত মনত পৰিল, মই নিমখ হালধি দিয়াই নাইচোন, কেনেকৈ হ'ব। মই কুকাৰতে নিমখ মানে আন্দাজমতে দিলোঁ, তাৰপিছত হালধি আন্দাজমতে দিলোঁ, জোখমতে দিলোঁ, আৰু হালধি নিমখ হালধি জোখমতে মানে দিব, আপোনালোকে নিজৰ ইচ্ছামতে দিব, আৰু নিমখ হালধি যিমানখিনি লাগে। তো মই কৈ নিদিওঁ আৰু কিমান ফুট লাগে, কিমান কি লাগে, কিমান হেৰি লাগে, এইটো কৈ নিদিওঁ। তো হাতখন ধুই লৈছোঁ, নিমখ হালধি হাতত লাগি থাকিলে আৰু চুটিদাৰিৰ বস্তুটো পকি যাব হৈছে। হাতখন ধুই পেলাই কেমেৰাটো দেখাই দিছোঁ, এয়া নিমখ হালধি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। মিক্স কৰি দি এতিয়া কুকাৰত ঢাকনখন ভালকৈ লগাম, লগাই পেলাই 4টা চিটি মাৰি দিম। 4টা চিটি মাৰাটো মই নেদেখালোঁ, ডাইৰেক্ট মই নমাই পেলাই এইটো লাইটটো জ্বলাই দিছোঁ আগতে। গোটেইখিনি কামখিনি হৈ থাকিব ইফালে, তাৰপিছত মই নমোৱাৰ সময় দেখাই দিলোঁ। মোৰ 4টা চিটি হৈ গৈছিলে, তো মই এইটো নেদেখালোঁ, যিহেতু আমাৰ ঘৰত মা আছে, মায়ে মোক কিবা কামত মাতিছিলে, সেইকাৰণে মই চিটি মাৰাটো নেদেখালোঁ। তো মোৰ এতিয়া এইখিনি হৈ গৈছে ধুনীয়াকৈ। তাৰপিছত মই এইখিনি ঘোটালি দিছোঁ অলপমান, যোনখিনি মানে বিলাহী চিলাহী আছে ভালকৈ যেন গলি যায়, মানে গলি গৈছে, আৰু ধুনীয়াকৈ লাই দিছোঁ। তাৰপিছত ইয়াতে মই মাছ বনাইছিলোঁ, মানে মাছৰ তেল আছে, মাছৰ তেলতে দি দিলে খাইটো বহুত টেষ্টি লাগে। আপোনালোকে জানে মাছৰ তেলত যদি দালি চালি চব মানে কিমানখিনি টেষ্টি হয়। তো মই সেইটো হিচাপত মই টেষ্টি কাৰণে মই বনাওঁ। তো মই দালি বনালে চবেই খাই পাইছে, এইটো মিছা নহয়, মই দালি বনালে মোৰ ঘৰত চবেই খায়, বহুত টেষ্টিও পায়, সেইকাৰণে খায় আৰু। তো আপোনাক দেখাম বুলি ভাবি সেইখিনি ভিডিঅ' মই বনাইছোঁ, একো স্কিপ কৰি নাচাব। নৰসিংহ মানে কাৰি পাত্তা, তো কাৰি পাত্তা মই দেউতাক ছিঙি আনিব কৈছিলোঁ, তো সেনেকৈ কাৰি পাত্তা আৰু
মিঠা নিম, হিন্দীত মিঠি নিম কয় চাগে, মিঠি নিম কয়, আৰু কাৰি পাত্তা কয়, আৰু মই অসমীয়াত কয় নৰসিংহ। তো নৰসিংহ মই এতিয়া দিম। মাৰ ওচৰত আছিলে, মায়ে কিবা কিবি কৈ আছিলে, মই শুনি আছিলোঁ। সেইখিনি আৰু নৰসিংহ প্ৰথমতে পাঁচফোৰণ দিম। সেইদিনাখন মই থৈছোঁ ধুনীয়াকৈ, পাঁচফোৰণখিনি থৈ দিছিলোঁ। তো এই পাঁচফোৰণখিনিও দি দিম লগতে। তো ৰ'দত শুকাই থৈছোঁ, সেইকাৰণে শুকি গৈছে। তো যিহেতু মই দালি সম্ভাৰ মাৰি দিলোঁ গোটেইখিনি, তাৰপিছত তাতে নৰসিংহ দিছোঁ। সেইখিনিও দেখুওৱা নহ'ল অৱশ্যে, কিনো দেখাব আৰু। নৰসিংহ প্ৰথমতে দিছোঁ, তাৰপৰা পাঁচফোৰণ দিছোঁ, তাৰপিছত দালিখিনি গোটেইখিনি দি দিছোঁ। এতিয়া মই ঘোটালি আছোঁ, ঘোটালি ধুনীয়াকৈ হৈ যোৱাৰ পিছত ঘোটালি আছোঁ। এতিয়া ধুনীয়াকৈ বিলাহীখিনিও পিটিকা যাব। তো সেনেকৈ সোৱাদটো অলপ আহিব। আৰু এতিয়া মই অলপমান লাৰি দিছোঁ। লাৰি দিয়াৰ পিছত আপোনালোকেও সেনেকৈ লাৰি দিব, যেন তলাত নালাগে, সেনেকৈ লাৰি দিব। ধুনীয়াকৈ লাৰিব, ঘোটালিব, ধুনীয়াকৈ ঘোটালি লাৰিব। লৰাৰ পিছত নৰসিংহ দি খালে কিন্তু মজা, বহুত বেছি ভাল লাগে। আৰু বেকগ্ৰাউণ্ডত যদি কিবা কথা শুনি আছে, সেইটো ইগন'ৰ কৰি মোৰ কথাখিনিত মনোযোগ দিব। অলপমান মই পানী দিছোঁ, সেইটোকে পানী কম হৈছে, কাৰণ পানী অকণমান দি দিলোঁ। আমাৰ জোল বেছি খায় মানুহে ঘৰত, আমাৰ দালি কম হ'লে নাখায়, বেছি হ'লে খায়। তো সেই হিচাপত আৰু আমাৰ বেকগ্ৰাউণ্ডত যদি আপুনি আৱাজ শুনিছে, তেতিয়া মোৰ এজন খুৰা আছে, খুৰাজনে কথা কৈ আছে আৰু মায়ে কথা কৈ আছে। সেইফালে মা আহিছিলে লগতে, মায়ে কিবা থ'ব আহিছিলে, মোক অলপমান হেল্পি কৰিব আহিছিলে, হেল্প। তো অলপমান মই মছলা দিলোঁ, গোটেই মিক্স মছলা দিলোঁ। তাতে আপোনাৰ পনীৰ মছলাও আছে, চব মছলা আছে, মিক্স আছে, সেইকাৰণে মই ধুনীয়াকৈ দি দিছোঁ। তো মছলাখিনি দি তাৰপিছত এতিয়া আৰু ধুনীয়াকৈ ঘোটালি আছোঁ, ঘোটালি ধুনীয়াকৈ লাৰি দি আছোঁ, মিক্স হৈ আছে। তো মই এনেকৈ মিক্স কৰি বহুত ভাল পাওঁ আৰু কি ক'ব। তাৰপিছত আমাৰ দেউতা আৰু খুৰাজনে বহি আছিলে, কথা পাতি আছিলে। এহাল খুৰা আৰু দেউতা ধুনীয়াকৈ কথা পাতি আছিলে, আৰু গোন্ধটো শুনি ইমানেই মজা লাগিছিল। হাই কি টেষ্টি গোন্ধ ওলাইছিল, তামাম ধুনীয়া গোন্ধ ওলাইছিলে। আৰু এনেকৈ দালি খাবচোন বনাই, তো ৱাহ কি টেষ্টি গোন্ধ। তো মই এনেকৈ বনাই খাওঁ, বহুতো টেষ্টি পাওঁ। তো আপোনালোকেও ঘৰত এনেকৈ বনাই খাই চাব, বিলাহী চিলাহী দি খাই চাব, বহুতে টেষ্টি পাব। তো আজি মোৰ পাকঘৰত আহিব, মই এইখিনি বস্তু বনালোঁ। তো আজিলৈ বাই বাই। এতিয়া ৰাতিছোঁ মই এডিট কৰাতে। গুড নাইট।